নমস্কাৰ বন্ধুসকল, মই আনন্দ বৰুৱালৈ পুনৰ মোৰ অৱদান ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক আজি দিনটোৰ শুভকামনা জনাইছোঁ। মইতো কৈছোঁৱেই কাৰোবাৰ জীৱন ভিত্তিক মই কিবা কথা ক'ম এনেধৰণৰ নহয়। মোৰ জীৱনৰ যিখিনি ল'ৰালিৰ পৰা অদ্যাপি এই যে মোৰ 53 বছৰ বয়সলৈকে মোৰ যিবোৰ জীৱনৰ অভিজ্ঞতা হৈছে তাকে আপোনালোকৰ আগত ব্যক্ত কৰাৰ প্ৰয়াস কৰিছোঁ। নাজানো ইয়াৰ পৰা ঠিক আপোনাক কেনেদৰে উপকৃত হয়। আমি হ'লোঁ গ্ৰাম্যাঞ্চলৰ মানুহ, আমাৰ দেউতা খেতিয়ক আছিলে। সেই সুবাদতে আমিও এজন খেতিয়কেই, যদিও বৰ সৰহীয়াকৈ আমাৰ মাটি বাৰী নাছিলে। কৃষক বুলি ক'লে মানে গৰু পশু জীৱ জন্তুৰ সৈতে আমাৰ এটা ওতঃপ্ৰোতভাৱে এটা সম্পৰ্ক জড়িত হৈ থাকে। পশু পক্ষী পুহি পেলাই তাৰ পৰা যি আমি উপকাৰ পাইছোঁ, আমাৰ যিটো মৰম স্নেহ আছিলে, সি আমাৰ তেনেই মানে ল'ৰালি কালৰ পৰাই অদ্যাপি বৰ্তি আছে। আজিলৈ আমাৰ গৃহত গৰু গাই এতিয়াও নাই। ব্যৱসায়িক কামৰ বাবে আমি যিহেতু ল'ৰালি আৰু পৰিবাৰ আমি তিনিও একেলগে ওলাই যাওঁ, গতিকে সেইফালৰ পৰা আমি গৰু গাইকেইটাক অনাহাৰত ৰাখি পেলাই কষ্ট দিয়াতকৈ আমি ভাবিলোঁ গৰু গাইখিনি বিক্ৰী কৰি পেলাই এইটো ব্যৱসায়তে লগাটো উচিত। গৰু গাই প্ৰসংগটো ইয়ালৈ টানি আনিলোঁ। তাৰ মূলতে হ'ল এইখন চাব। এই কিতাপখনৰ নামটো হৈছে গুৰু চৰিতৰ চকুৰি 6 প্ৰশ্ন উত্তৰ। সৰকেইটা ওলটাকৈ ওলাব। গুৰু চৰিতৰ চকুৰি 6 প্ৰশ্ন উত্তৰ। মোৰ জীৱনৰ এই কিতাপখন 20 পৃষ্ঠাৰ কিতাপখন, ই এটা মোৰ মাইলৰ খুঁটি বুলি মই ক'বলৈ ওলাইছোঁ। কাৰণ এটা কথা, এই কিতাপখনেই মোক জীৱন ধাৰণৰ নামটো সলাই দিছিল। এইখন মই সংকলন কৰিছিলোঁ চন্দ ঠাকুৰদেৱৰ গুৰু চৰিতখন, অন্ততঃ শংকৰ গুৰুজনা মাধৱ গুৰুজনাৰ ওপৰত যি গুৰু চৰিত তেওঁ মানে ৰচনা কৰিছিলে, সেই ৰথিভাগ সম্পূৰ্ণৰূপে পঢ়ি মই যিমান ভাল ভাল কথা পাইছিলোঁ, সেই ভাল লগা কথাখিনি ঠিক সৰু ল'ৰা ছোৱালীৰ বাবেই হওক বা আন 10জনৰ বাবেই হওক, খুব থুলমূলকৈ হ'লে যাতে কিছু কথা অৱগত হ'ব পাৰে, তেনে এটা প্ৰয়াস কৰি পেলাই এইখন উলিয়াইছিলে। দামটো আছিলে 20 টকা। এইখন মই 1500 কপি মানে উলিয়াইছিলোঁ। সেইটো 2014 চনৰ কথা কৈছোঁ। এইখন 14 চনত উলিয়াই এতিয়া মই কেনেকৈ বিকিছিলোঁ সেইটো কথা মই ক'বলৈ যোৱাৰ মানে সমান্তৰালকৈ অন্য এটাকে প্ৰসংগ আজি ইয়াত অৱতাৰণা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিম। ভিডিঅ'টো প্ৰস্তুত কৰাৰ দুদিনৰ আগেয়ে সামাজিক মাধ্যম আমি ফেচবুকত এটা পোষ্ট দিছিলোঁ। সেই পোষ্টটো এনেকুৱা ধৰণৰ, কোনো গাঁৱত পোহনীয়া জীৱ জন্তুবিলাকে কাৰোবাৰ খেতি শস্য খালে গৃহস্থই এনেকুৱা এটা ঠাইত নি পেলাই তাত আবদ্ধ কৰি ৰাখে, য'ৰ পৰা মোকলাই আনিবলৈ গ'লে পইচা ভৰি আনিবলগীয়া হয়। সেই ব্যৱস্থাটো কি বুলি কয় আমি তেনেকৈ দিছিলোঁ। তেতিয়া আমাৰ ফেচবুকৰ যিসকল বন্ধু, যিসকলে মানে সেই ব্যৱস্থাটোৰ বিষয়ে গম পায়, তেওঁলোকে তেতিয়া আমাক লিখিছিলে যে হোৱাৰত ইয়া বুলি কয়, আৰু কোনোবাই সেইটো গৰু ফাটেক বুলি কয়। কিন্তু আমাৰ মধ্য অসমৰ বিশেষকৈ আমি নগাঁও মৰিগাঁও প্ৰায়খিনি মানুহে ঠিক পাউণ্ড বুলি জানো। সি কিন্তু চৰকাৰী মানে কি পঞ্জীয়নভুক্ত মানে এটা সেইটো ব্যৱস্থা। তাত গৃহস্থ হওক বা আন কোনোবাই হওক বেআইনীভাৱে মানে প্ৰৱেশ কৰি পেলাই তাৰ পৰা গৰু মানে মোকলাই আনিব নোৱাৰে। সেই যে গৰু ফাটেকত গৰু ছাগলী বা ম'হবোৰ যে কমিটিখনে ৰাখিছিলে, সেই বাবদ গৃহস্থই মুকলি কৰিবলৈ গ'লে তেতিয়া তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়া, ধৰক এদিনত 20 টকাকৈ যদি মানে এটা গৰুত যদি মানে ভৰিব লগা হয় বা 30 টকাকৈ যদি ভৰিব লগা হয়, তেনেহ'লে 2-3 দিন যি থাকে সেই পৰিমাণৰ মুঠ পৰিমাণৰ ধনটো কমিটিক আদায় দি তেওঁলোকৰ পশুধনটো খালাচ কৰি লৈ যাব পাৰে। এইটো আমাৰ ওচৰৰে এখন গাঁৱত আছিলে, সেইখন বালিখৰা বুলি কয়। কিন্তু এই যে আমি দেখুৱাইছিলোঁ এই কিতাপখন আমি ঠিক 1000মান কপি যেতিয়া বিকি শেষ কৰিছিলোঁ, বিকি শেষ হোৱাৰ পিছত যি 500মান কপি ৰৈ গৈছিলে, আমি আমাৰ আশে পাশে ফুলগুৰি, সৰাগাঁও, কটহগুৰি, ৰহা, বাৰাপুজীয়া, চাবুকধৰা, খেতালি, ডিমৌ, দেওবালি, পেটবহা
এনেধৰণৰ বিভিন্ন ঠাইত আমি মানে গৈ পেলাই ঘৰে ঘৰে গৈ পেলাই চাইকেল মাৰি গৈছোঁ। আৰু মই দান কৰিব পৰা নাছিলোঁ, কাৰণ মই যিহেতু মানে আৰ্থিকভাৱে সচ্ছল নাছিলোঁ বা মই দিব পৰাকৈ মোৰ উপায় নাছিলে, যিটো কাৰণে কথাখিনি অৱগতও হওক, মই শ্ৰম কৰা যাতে মানে কি কিতাপখনৰ দামটো উঠে, এই বিষয়ে মই বিকিব গৈছিলোঁ। ঠিক এদিন ভৰ দুপৰীয়াতে মই এনেকৈ গৈ চাইকেল লৈ গৈ থাকোঁতে আমাৰ ইয়াৰ পৰা ঠিক 6 কিলোমিটাৰ পশ্চিমত ঠিক ৰহা নৌ পাওঁতে ৰহা কাষৰীয়া এখন গাঁও, সেইখন হ'ল ৰূপহীতলী বুলি কয়। বিকিব যাওঁতে মই দেখিছিলোঁ একদম ৰাস্তাৰ কাষতে সেই যে মই কৈছোঁ গৰু মানে ফাটেক এখন চোতালতকৈ ডাঙৰ আৰু মানে কি এখন ধৰি লওক বাকৰি আৰু জেওৰা দি পেলাই আনৰ শস্য খোৱা গৰু পশুবিলাকক একে ঠাইতে আবদ্ধ কৰি থয়। আপোনালোকক আমি ক'লোঁ কথাখিনি যিহেতু চৰকাৰীভাৱে তেওঁলোকৰ পঞ্জীয়নভুক্ত সেইটো ব্যৱস্থা, গতিকে তাততো কোনোৱে একো ক'ব নোৱাৰে। আপোনাৰ বিশ্বাস কৰক, গৰুৰ পাউণ্ডখনত এনেকুৱা এটা তালফালে ৰ'দ পৰি আছে, সেই ৰ'দত ভোক আৰু পিয়াহত গৰুবিলাকে, ডাঙৰ সৰু গৰুবিলাকে এনেকুৱাকৈ বেবাইছে, এনেকুৱাকৈ চিঞৰি আছে। মই সমকিৰো মানে গৈ আছোঁ, কিন্তু মই অনুভৱ কৰি পেলাই মই মনো কষ্ট পাইছোঁ। এইখিনি গৰু গাই কিমান দিন বা ইয়াত আবদ্ধ কৰি ৰাখিছে, বা কিমান দিন মানে গৃহস্থ ঘৰৰ পৰা মানে আঁতৰত ইয়াত আবদ্ধ হৈ আছে। সেই গৰু গাই মানে পশুবিলাকে সময়মতেতো আহাৰ খাবলৈ পাইছে নাই, সেইটো মই মানে কি মই লক্ষ্য কৰা নাই, কাৰণ আশে পাশে কোনো খেৰ মেজি মই দেখা নাই বা ঘাঁহ দিয়া কোনো ঘাঁহ দিছে বুলি ধৰিব পৰা নাই। আনকি পানীও মানে খুব পিয়াহত থকা গৰু ছাগলীকেইটাক পিয়াহত থকা পানীও অকণ সেই কমিটিখনৰ মানুহে যোগান ধৰিছে নে, সেইটো এটা মানে মোৰ এটা সন্দেহ থাকিল। কাৰণ তাত মই ৰৈ পেলাই চোৱাৰো মোৰ কোনো মোৰ এটা উদ্দেশ্য নাছিলে, কাৰণ উদ্দেশ্যটো মই কৈছোঁ যে মোৰ যিহেতু কিতাপ সেই বিকাশ কথা, গতিকে গ'লোঁ। যাওঁতে মই যোৱা ভাজে গ'লোঁ আকৌ আহোঁতে যেতিয়া দেখিছোঁ, দেখাৰ পিছত মোৰ মনটো ইমান বেয়া লাগিছে, এতিয়াতো মই একো ক'বও নোৱাৰোঁ তেওঁলোকক এই বিষয়ে খুলি দিয়ক বুলিও ক'ব নোৱাৰোঁ। আনকি মই কিতাপ বেচিবলৈ গৈ পেলাই মই এইখন কিতাপত 20 টকা মই যে গোটেইখিনি গৰুক মই মোকলাই দি পেলাই যে মই এটা যেনে স্বস্তি বা এটা যেনে আনন্দ ল'ব, এনেকুৱাতো মই কৰিবলৈ মোৰ সামৰ্থ্য নাছিলে। গতিকে তেতিয়া তাৰ পৰা মই গুচি আহিলোঁ। এতিয়া কথা হ'ল এই যে ইউটিউবত আপোনালোকৰ আগত মই ভিডিঅ'বোৰ উপস্থাপন কৰিছোঁ, ই এটা মোৰ অভিজ্ঞতা। এই অভিজ্ঞতাৰ পৰা এতিয়া মই সেই পাউণ্ড বা গৰু ফাটেক বা আপোনালোকে ক'বৰ দৰে খোৱাৰৰ যিসকল কমিটি যদি এতিয়াও আছে বা যিবোৰ অঞ্চলত গাঁৱত এতিয়াও সেই ব্যৱস্থাটো আছে, তেখেতসকলৰ প্ৰতি মই এটা কাতৰহে অনুৰোধ, আপোনালোকে তাত ৰখোৱা পশুধনবিলাক এদিনে ৰাখে, দুদিনে ৰাখে, যদিহে আপোনালোকে কিবা প্ৰকাৰে তাত ঘাঁহ বা খেৰৰ ব্যৱস্থাটো কৰে, সেই জন্তুকেইটাৰ অন্ততঃ সেই ভোকৰ পৰা মানে যিটো কষ্ট পাব লাগে সেইটো কষ্টখিনি লাঘৱ হ'ব। তাৰোপৰি যদিহে আপোনালোকে পানীৰ ব্যৱস্থাটো কৰিব, পিয়াহত যিকণ পানী, কাৰণ গৰু গাটো এনেই গৰম, যিহেতু তালফালে ৰ'দত থাকিব, তেতিয়া তেওঁলোকৰ আৰু কিমান পিয়াহ লাগিব। দমকল মাৰি নহয়, যদি কাৰোবাৰ মটৰ থাকে, সেই মটৰ দি পেলাই যদি এটা পানী খাব পৰা, যদি আহল বহল এটা বাচনত যদি মানে পানী মানে দুপৰীয়া সময়ত বা যেতিয়াই তেতিয়া খাব পাৰে যাতে সুবিধা কৰিব পাৰে, তেনেকুৱা এটা ব্যৱস্থা আপোনালোকে কৰিব নোৱাৰেনে বাৰু? চাবচোন, যদি কৰে ই এটা মানে কি পশুসকলৰ বা পশুবিলাকৰ বাবে এটা ভাল উপকাৰত আহিব। এই জীৱ জন্তুখিনিও আমাৰ দৰে মানে নহয় জানো, খালি আমাৰ কলেবৰ বা আমাৰ দেহ একেটাহে বেলেগ, কিন্তু ভোক পিয়াহটো সকলোৱে সমানেই। দিনটো ধৰি লওক ছাঁ পৰি থাকে, এই তেনেকুৱা ঠাইতো যদি আপোনালোকে সেই পাউণ্ডখন বা খোৱাৰখনৰ যদি মানে ব্যৱস্থাটো কৰে, তেতিয়াও এটা মানে ভাল অন্ততঃ সুবিধা এটা হয়। গৰুক পানী খুৱাবৰ কাৰণে, ঘাঁহ বা খেৰ দি যোগান ধৰাবৰ কাৰণে যিখিনি মানে আপোনালোকৰ কমিটিৰ ফালৰ পৰা যিখিনি খৰচ হয়, এদিনে ৰাখক বা দুদিনে ৰাখক, আপোনালোকে তাৰ বাবদ গৃহস্থক যদি এটা গৰুৰ দাম যদি এদিনত যদি আপোনালোকে 30 টকাকৈ লৈছিল, তেওঁলোকে 100 টকাকৈ লওক। এটা গৰুৰ দাম যদি এবাৰ এজনী গাই এজনীৰ দাম যদি আপোনাৰ 30-40 হাজাৰ টকা হ'ব পাৰে, তেওঁ মোকলাই নিবলৈ আহোঁতে 500 টকাত ভৰাৰ কি অসুবিধা? আমি ভাবোঁ সি এটা মানৱীয়তাৰ ফালৰ পৰা মানে কি এটা ডাঙৰ এটা উপকাৰ কৰা হ'ব। আকৌ ক'লোঁ যে সি আমাৰ নগাঁও ফালে আমি বহুতেই বা উজনিৰ ফালৰ বহুতেই সেইটো পাউণ্ড বুলি কয়, কোনোবাই গৰু ফাটেক বুলি কয়, কোনোবা নামনি ফালৰ বা নলবাৰী ফালৰ, বৰপেটা গোৱালপাৰা ফালৰ বা মঙলদৈ ফালৰ মানুহে যদি খোৱাৰত দিয়া বুলি কয়, তেনে সেই ব্যৱস্থাটো যদি এতিয়াও বৰ্তি আছে, সেই বৰ্তি থকা মানে কোনো বন্ধু বান্ধৱে যদি এই মানে মোৰ ইউটিউবৰ এই ভিডিঅ'টো চাইছে, তেনেহ'লে আপোনালোকে এই ব্যৱস্থাটো কৰিব পাৰে। ই এটা মহা কল্যাণ সাধা হ'ব। আশা কৰোঁ আমাৰ ভিডিঅ'বোৰ এনেদৰে চাই থাকিব। আজিলৈ আহোঁ, ধন্যবাদ।